কথা এটা মন কৰিছনে? কি বাৰু? কি মানে আমাৰ যি যোৱাই হ'লে সেইবোৰ মূৰত লম মাটিত চোন। এই আমাৰ যুৱৰাজ কংসই কি কৰিছে দেখিছনে? সেইবোৰ নিজৰ ভনী যোৱাই ভনীয়েকক কাৰাগাৰ বন্দী কৰি থৈছে তিল তিলকৈ। অপেক্ষা কৰে ভাগিনটো আহিব আদৰিলো। আমাৰ মোমায়েকৰ অপেক্ষা ভাগিন উপদ্বীপ থাকে এনেকুৱা দি যোৱাই ক'তো দেখা নাইগে। সেই কথাবোৰতো অকণো দুখ নালাগেনে? এটা কথা দিছে দেই, কথাটো বৰ বেয়া হোৱা নাই। হয় বিয়া দিনাখন অহা আহিছে, খোৱা খাই খাই নিয়াই নিছে টোপোলা কথা টোপোলা মানি। তই মই যে কিবা খাবলৈ নাই সেইটো কথা কোনোবা সুধিলে ন বাৰু? বৰ ভালে হৈছে, ভালে হৈছে দেই। হ'লেও কেতিয়াবা একদম কিলা খুন্দিয়া দি খুন্দিয়াই যায়, দুখ লাগে নহয়। দেচোন যি যোৱাৰ কথা নহয় জানো? ৰজা বুঢ়াকে কেইদিন থাকি লাগেছে, তেওঁকো নিশে একেবাৰে ৰাজমুখত কাঢ়ি লৈছো। আনে মোমাই ভাগিন অত মৰম চেনে, আমাৰ এই কংস মোমোৱা মৰম চেনে বোলা কবো থাকে চামাৰি মা দাদা নন্দ কৈ যা কথাটো কিন্তু পকাণ্ড। কংসই কৰিছে যে পচন্দ। পিছে দাদা নন্দ, আমি যদি আমাৰ কৰ্তব্য ভালদৰে পালন কৰিব নোৱাৰো, আমাৰ কাটি কৰিব খণ্ড খণ্ড। দাদা নন্দ, আমাৰ যদি কৰে খণ্ড খণ্ড, আমাৰতো পৰিয়ালটো হৈ যাব ৰন্ধ ভণ্ড। মই আকৌ ভাবিছিলো ইয়াৰ মগজুত একোৱেই নাই, কিন্তু তই বহু দিনৰ মূৰত কথা এটাই কলি। তই মইতো মৰিমেই। ৰজা কংসই আমাৰ দুটাকে ঘাটটা মেলো দুটা কাটি পেলাব। আমি সন্তান জন্ম দিয়াৰ লগে লগে যদি আমি ৰজাক খবৰ নিদিওঁ, তেতিয়া তইতো মৰিবি লগত মৰিম। আমি দুটাতো মৰিমেই, আমাৰ ঘৰৰ পৰিয়াল দুটাও। পিছে দাদা নন্দ, কৈ যা বৰ ডাঙৰ কথা এটাৰ কাৰণে দুখ লাগিছো। আজি কাৰাগাৰত দৈমুখী বোলে ৮ম সন্তান জন্ম হ'ব, কিন্তু মোৰ ঘৰত আজি ৩৩তম সন্তানটো জন্ম হ'ব। মই ক'ত আছো বাৰু? শুভেচ্ছা থাকিল তোলে পাই। তই এটা কথা গম পাইছ, ৰজাই আমাক পচন্দ আদেশ দিছে যে সন্তান জন্ম হ'ব কাৰাগাৰত, তালৈকে ৰজাক খবৰ দিব লাগে। গতিকে আমি দুটা বিনা নিৰ্যায় মানে চকুৰ জাপ নমৰাকৈ আমি ইয়াত পহৰা দিব লাগে। তই আৰু মোক শব্দবোৰ ভালকে জানো, শব্দবোৰ ভালকে উচ্চাৰণ কৰ, বানানো কৰ। কোৱাচোন বাৰু ভগৱান শব্দটো কি কি বৰ্ণ লগ লাগি জুতনি হৈছে ক। শব্দ ক'লা? ভগৱান। শব্দটো কি কৰিব লাগে বুলি ক'লা? কি কি বৰ্ণ লগ লাগি ভগৱান শব্দটো গঠিত হৈছে কোৱাচোন বাৰু। মানে বানান কৰি দিব লাগে। বানান কৰি দিব লাগে। ভগৱান শব্দটো মই বানান কৰি দিব লাগে। কৰি দিব লাগে ক। ভগৱান ধেনুভিয়া ভ, হাতীখুৰীয়া গ, তিনিকুণীয়া গ, ঢোকাডাল লগাই দিব। গটো তিনিকুণীয়া যে লুটি খাই কৰিব পাৰে ন। পাহৰিছো নহয়। চেহাটো নাজানাই নাই, চেহত একেবাৰে হৈছে তই প্ৰথমে ক'লি ধেনুভিয়া ভ, হাতীখুৰীয়া
কঢ়িয়াব তিনি কুনিয়াব কাষত এডাল ঢোকা গলিয়ালে একেবাৰে কেহত হ'ব কেৰুণা ধৰা তব আলু কটীয়া আছতো টোপনি আহিছানে অকণমান জিৰাই ল তই সাৰ পালে মই আকৌ যোৱা আহি যাব গম পাইছো তেতিয়াহ'লে অকণ মই জিৰাই লওঁ নেকি নাই নাই তই জিৰাই ল মই জিৰাই ল মই জিৰাই লৈছো আহিছে আহিছে তই অকণ জিৰাই ল এটা কাম কৰ মই আকৌ তই বহ নালাগে তই যিটো কৈছ হ'ব Olha, conhece? Aí tem como a gente dá palma de leite. Vamos matar isso. মুক্তির বিধান অলৌকিক সকল ঘটনা বাহিৰত জবাপিতা শিল্পৰ প্রকৃতির বৃহৎ দৃশ্য সৃষ্টি যেন ধ্বংস হয় প্রতি মুহূর্ততে ভিতৰত মই আৰু দৈৱকী মাথো আছো যেন সৃষ্টিত প্ৰতি প্ৰাণী এই অন্ধকার কারণে কেউ হলাতি দেবর মন্দির সারি সারি ফুলার সুখ্যাল ধূপ ঘোরা চন্দনের গন্ধয় চতুর্দিক সাজি করে সুখভীর
কোলাত সোমাই কেঁচুৱা তোমাৰ খোজ লোৱা গকুলৰ ফালে। গকুলত নন্দদাদাৰ ঘৰত উপজিছে যোগময়া যশোদাৰ অসুৰেৰ মেলা আছে সকলো লোৱাৰ পালি পহৰীয়া সকলো নিদ্ৰাত মগ্ন সুবৰ্ণ সুযোগ যুৱাসকলে আৰে গৈ শীঘ্ৰে যোগময়াক পৰাই যুৱাসকলে শীঘ্ৰে দেৱী খোজ লোৱা গকুলৰ ফালে আৰা গৈ যোগময়াক পৰাই আৰা গৈ যোগময়াক পৰাই। পুনবান দৈব পাৰি শুনি না দৈব কি দুষ্ট আছে বিধাতা পুৰুষ কি কৰিব পাৰে সেই কংস দুৰাচাৰে। দিয়া দিয়া দেৱী দৈব্যৰি নিৰ্দেশমতে ক্ষুদ্ৰ মই গকুলৰ ফালে